Hello everyone. আহি আছে বহুত কিটা ফেষ্টিভেল সেইকাৰণে মই আজি আপোনালোকলৈ লৈ আহিলো উপটন আমি ঘৰতে খুব সুন্দৰকৈ আমি তৈয়াৰ কৰিব পাৰো মাত্ৰ কেইটামান সামগ্ৰীৰে আমি খুব সুন্দৰকৈ উপটনৰ পাউডাৰটো বনাই পেলাই আমি ষ্ট'ৰ কৰি থৈ দিব পাৰো এটা মেজিকেল ৰিজাল্ট পাম যি সকলৰ পিগমেন্টেশন হৈ গৈছে ডাৰ্ক সাৰ্কেল পৰিছে চকুৰ তলত মুখৰ গ্লো একেবাৰে নোহোৱা হৈ গৈছে তেওঁলোকে উপটন পাউডাৰটো ব্যৱহাৰ কৰিব এটা মেজিকেল ৰিজাল্ট পাব ফাইন লাইনছ ৰিংকলছ মুখখন একদম লুজ হৈ যোৱা স্কিনখন সেইসমূহ সমস্যা খুব সুন্দৰকৈ ৰিমুভ হৈ যাব স্কিনখন টাইট হৈ যাব মেকআপ কৰিলে মেকআপটো খুব সুন্দৰকৈ জিলিকি উঠিব আপোনালোকৰ তেতিয়া হলে বেছি দেৰি নকৰো আহকচোন চাও কি আমাক পাউডাৰ লাগিব সো ফ্ৰেন্ডস আমাক ফাৰ্স্ট পাউডাৰটোৱে লাগিব বেসনে আমাৰ মুখখন খুব সুন্দৰকৈ ক্লিন কৰাত হেল্প কৰে সাফা কৰি দিয়ে খুব ভিতৰলৈকে যি সকলৰ অইলি হৈ যায় স্কিনত এটা নেচাৰেল অইল বনে সেইটো বেলেগ কথা আৰু যি সকলৰ স্কিনখন অইলি হৈ থাকে একদম ডাল হৈ থাকে আৰু সেই অইলৰ কাৰণে মুখত পিম্পলছ ওলাই যায় একনি হৈ যায় মুখখন একদম ভাল লাগি নাথাকে গ্লো নোহোৱা হৈ যায় তেওঁলোকে এই বেসন ইউজ কৰিব আৰু এই উপটন পাউডাৰটো আপোনালোকে বনাওক আৰু বনাই পেলাই ইউজ কৰক এটা মেজিকেল ৰিজাল্ট পাব তো ফাৰ্স্ট আমাক লাগিব বেসন আমাৰ সেকেন্ড ইনগ্ৰেডিয়েন্টটো হৈছে আটাই আমাৰ খুব সুন্দৰকৈ আমাৰ স্কিনখন এক্সফলিয়েট কৰে যিসমূহৰ ব্লেক হেডছ আছে হোৱাইট হেডছ আছে সেইসমূহ খুব সুন্দৰকৈ ৰিমুভ হৈ যোৱাত হেল্প হয় আৰু ডেড সেলছবোৰ খুব সুন্দৰকৈ ৰিমুভ কৰি দিয়ে আটাই সো ফ্ৰেন্ডস আমাৰ থাৰ্ড ইনগ্ৰেডিয়েন্টটো হৈছে মুলতানী মিটি পাউডাৰ আৰু মুলতানী মিটি পাউডাৰে আমাৰ স্কিনখন খুব সুন্দৰকৈ আমাৰ বগা হোৱাত হেল্প কৰে উজ্জ্বলতা বঢ়ায় মুখৰ মই 1 চামুচ দি দিছো আৰু এই পাউডাৰটো বনাই পেলাই আপোনালোকে ষ্ট'ৰ কৰি থব পাৰিব এমাহ দুমাহ আপোনালোকে ডেইলিকে আপোনালোকে লগাব পাৰিব মুখত সদায় গা ধোৱাৰ আগে আপোনালোকে লগাব এটা মেজিকেল ৰিজাল্ট পাব আপোনালোকে স্কিনখন বহুত পৰিমাণে আপোনালোকৰ বগা হোৱাত হেল্প হ'ব ব্ৰাইট হৈ পৰিব উজ্জ্বল হৈ পৰিব সো ফ্ৰেন্ডস এসা মই চন্দন পাউডাৰ দিছো চন্দন পাউডাৰ কি কৰে আমাৰ স্কিনখন খুব সুন্দৰকৈ আমাৰ কুলিং ইফেক্ট দিয়ে যি সকলৰ একনি হৈছে পিম্পলছ হৈছে মুখতে গৰমৰ সময়ত কি হয় বহুত বেছিকৈ মুখত ঘাম ওলায় ঘামচি নিচিনা হৈ যায় একদম মুখখন বেয়া লাগে কিন্তু আপোনালোকে যেতিয়া চন্দন পাউডাৰ দিব নহয় স্কিনখন খুব সুন্দৰ একদম কুলিং হৈ থাকিব আৰু যিসমূহৰ একনি আছে পিম্পলছ আছে মুখখন অইলি হৈ যায় সেই সমস্যাবিলাকো নোহোৱা হৈ যাব তাৰপিছত আমি দিব লাগিব এয়া হোৱাইট টাৰ্মাৰিক বা কষ্টুৰি হালধি আপোনালোকে দিব পাৰে আৰু এইখিনি পাউডাৰে আমাৰ উপটন পাউডাৰ আমাৰ ৰেডি হৈ গ'ল আৰু আপোনালোকে এই পাউডাৰটো বনাই পেলাই আপোনালোকে খুব সুন্দৰকৈ আপোনালোকে ষ্ট'ৰ কৰি থৈ দিব পাৰিব এটা মেজিকেল ৰিজাল্ট পাব আপোনালোকে আৰু এই পাউডাৰটো খুব সুন্দৰকৈ এলোভেৰা জেল ৰোজ ৱাটাৰ বা কেঁচা গাখীৰ দৈ এনেদৰে আপোনালোকে মিক্স কৰি পেলাই খুব সুন্দৰকৈ আপোনালোকে লগাব পাৰিব সো ফ্ৰেন্ডস মই লৈ লৈছো এটা কাষ্টৰ পাউডাৰ আৰু এই পাউডাৰখিনিৰ পৰা মই লৈ লৈছো 1 চামুচ পাউডাৰ যিহেতু অকল মই নিজেই লগাম সেইকাৰণে মই লৈ লৈছো যিখিনি লাগে মই সেইখিনিয়ে বনাম মোৰ নিজৰ কাৰণে ৱেষ্ট কৰিব নালাগে একো বস্তু আৰু মই এয়া লৈ লৈছো মই 1 চামুচ পাউডাৰ আৰু ইয়াতে মই দি দিছো এয়া 1 চামুচ দৈ আপোনালোকে দৈ দিব পাৰে যি সকলে দৈ লগাব বেয়া পায় বা যি সকলৰ দৈ স্কিনত সুট নকৰে তেওঁলোকে কেঁচা গাখীৰ দিব পাৰে তাৰপিছতে মই ইয়াতে দিম ৰোজ ৱাটাৰ 1 চামুচ সো ফ্ৰেন্ডস ৰোজ ৱাটাৰ আৰু দৈ দি পেলাই খুব সুন্দৰকৈ মই মিক্স কৰিছো ৰোজ ৱাটাৰে কি কৰে আমাৰ স্কিনখন টাইট কৰাত হেল্প কৰে আমাৰ স্কিনৰ যিসমূহ প'ৰ্ছ আছে ন সেই প'ৰ্ছসমূহ সৰু হোৱাটো হেল্প কৰে ৰোজ ৱাটাৰে আৰু দৈয়ে আমাৰ স্কিনখন বগা হোৱা যথেষ্ট পৰিমাণে সহায় কৰে ফ্ৰেন্ডস আপোনালোকে দৈটো খাব ডেইলি আৰু আপোনালোকে দৈ লগাব তেতিয়া আপোনালোকে দেখিব যে আপোনালোকৰ স্কিনখন কিমান ভাল হৈ পৰিছে এইখিনি এনেকৈ মিক্স কৰি লৈছো ইয়াত আৰু এটা বস্তু মই এড কৰিম যি আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব আমাৰ স্কিনখন খুব সুন্দৰকৈ গ্লো দিব আৰু সেইটো হৈছে এলোভেৰা জেল মই আধা চামুচমান মই এলোভেৰা জেল দিম ফ্ৰেন্ডস মই এলোভেৰা জেল দি ললো আৰু এইখিনি খুব সুন্দৰকৈ মই এতিয়া মিক্স কৰি লৈছো সো ফ্ৰেন্ডস মোৰ স্কিন হোৱাইটনিং উপটন পাউডাৰ মোৰ উপটন বনি পেলাই ৰেডি হৈ গ'ল আৰু স্কিন টাইটনিং স্কিন ব্ৰাইটেনিং স্কিন হোৱাইটেনিং সকলোখিনি কামেই কৰিব আৰু মুখত মোৰ কোনো ধৰণৰ মেকআপ নাই আপোনালোকে ক্লিন মুখতহে আপোনালোকে ব্যৱহাৰ কৰিব এটা ভাল ৰিজাল্ট পাবৰ কাৰণে আৰু মই এতিয়া মোৰ মুখখন খুব ধুনীয়াকৈ মোৰ ক্লিন হৈ আছে কোনো ধৰণৰ মেকআপ নাই একো ক্ৰীম লাগি থকা নাই আমি কি খাওঁ সেয়াও আমাৰ স্কিনৰ ওপৰত প্ৰভাৱ পৰে আৰু যিমান আমি ভাল ডায়েট ল'ম যিমান আমি ভালকৈ আমি পানী খাম বা যিকোনো ধৰণৰ আমি ফ্ৰুইটছ খাম ভেজিটেবলছ খাম
এক্সাৰচাইজ কৰিম, য়োগা কৰিম, মেডিটেশ্যন কৰিম, ষ্ট্ৰেছ ফ্ৰী হৈ থাকিম, সিমানেই আমাৰ স্কিনখন ৰেডিয়েণ্ট হৈ থাকিব। আৰু এনেকৈ লগাই পেলাই এতিয়া মই ৱেইট কৰিম এইখিনি শুকোৱালৈকে, আৰু শুকোৱাৰ পিছত খুব সুন্দৰকৈ মই ঠাণ্ডা পানী দি পেলাই মাছাজ কৰি কৰি মই ধুই দিম।